গুড মৰ্ণিং এভৰিৱান। তো আজি এটা পুনৰ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আজি এজন ঠিক তেনেদৰে থিয়েটাৰৰ এজন খুব মানে বলিষ্ঠ অভিনেতা এজন আছে আমাৰ লগত, আৰু তেখেত বৰ্তমান আগলৈ গৈ আছে। তেখেতৰ লগত এটা শ্ব' আছে, গতিকে প্ৰিপাৰেশ্যন খুব ধুনীয়া হ'ল, চব বস্তু লোৱা হ'ল। এতিয়া তেখেত আগে ওলাই গৈছে, প্ৰীতি আৰু তেখেত, আৰু আমি কেইজন, বাবুদা, মই, এনেকৈ সুশান্তও পিছফালে আছে। সুশান্ত হাই কৰি দিয়া। সুশান্ত আছে। তো আমি বৰ্তমান ওলাই গৈ আছোঁ আৰু ইণ্টাৰভিউটো লওঁ। এটা বেলেগ লোকেশ্যন আজি চিলেক্ট কৰা হৈছে, আৰু কোনজন ব্যক্তিৰ লগত আমি ইণ্টাৰভিউ কৰিম সেইটো আপোনালোকক দেখাম। গতিকে গৈ থাকোঁ আগে। তাৰ আগতে বাবুদাক সুধিম, বাবুদা কেনেকুৱা গ'ল দিন? একদম বঢ়িয়া। গুড মৰ্ণিং। চকুতকু একদম কিবা টোপনি কম হোৱা যেন লাগি আছে। ৰাতি 2:30-3টা বাজিল ঘৰত আহোঁতে। কালি য'ত গৈছিলোঁ কালি, আজি আকৌ মৰ্ণিঙত ডিউটি। তো বলক আমিও আগুৱাই যাওঁ তেখেতৰ লগে লগে আৰু চাওঁ কি ধৰণৰ ইণ্টাৰভিউ হয়। সোণাপুৰৰ যোগদলৰ টোল গেট, বৰ জাম লাগে ইয়াতে। এইটো এটা প্ৰব্লেম, বিশেষ প্ৰব্লেম। টোল গেটত বৰ জাম লাগে, এনেকৈ লাইন লাগি আছে। কি কৰিব, উপায়তো নাই। চৰকাৰে যিবিলাক নিয়ম বান্ধি দিব সেইবিলাকতো মানিবই লাগিব, আমি উপায় নাই। গতিকে তেনেকৈ চলিব লাগিব আৰু চলি আছোঁ, নে কি কয় বাবুদা? চৰকাৰে অলপ প্ৰব্লেম হয়, উপায়ো নাই। ৰাস্তা যদি ৰোড মেইনটেইন কৰি ৰাখে তেনেহ'লে ভাল, কোনো কথা নাই। সুশান্ত দিওঁতে আমাৰ কোনো কষ্ট নহয়। সুশান্ত কি ক'বা? নেশ্যনেল হাইৱে অথৰিটি যোনটো বনালে, সেইটো একফালৰ পৰা মানে যোনটো হাইৱেৰ কণ্ডিশ্যন, সেই কণ্ডিশ্যনটো চাই কেনে বনাব লাগিছিলে। আমাৰ মানে 4-ৱে নহয়, এইটো প্ৰথম 2-ৱে হয়। আৰু 2-ৱেত মানে যি ধৰণে জামটো লাগে এতিয়া, সেই হিচাপত আমাৰ এতিয়া উজনিৰ পৰা নামনি অহা যিখিনি গাড়ী আছে বহুত অসুবিধা হয়। আৰু ইয়াতে এতিয়া তোমাৰ দেখাই পাইছা 10 মিনিট ধৰি ৰখি থাকিব। আকৌ ইফালে আছে যোৰাবাটত। তো এইটো এটা চকু দিব লাগে প্ৰশাসনে, এটলিষ্ট ট্ৰেফিক হেৰিয়ত যদি চকু দিয়ে ভাল। আহি পালোঁ আমি আমাৰ লোকেশ্যনত। ইফালে প্ৰীতি আছে, বাবুদা আছে। এনেকৈ বৰষুণ পৰিছে। এই বৰষুণ পৰাৰ কাৰণে প্ৰব্লেমটো হৈছে, নহ'লে আমাৰ লোকেশ্যনটো খুব ধুনীয়া আছিলে। হয়তো কিছু সময় ৰখিম, কিছু সময় ৰৈ চাওঁ। যদি বৰষুণ কমে তেতিয়াহ'লে আৰু শ্বুটটো বাহিৰতে কৰিম, আৰু নহ'লে উপায় নাই আৰু ভিতৰত কৰিব লাগিব। চাওঁ কি হয়। সুন্দৰ এটা পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম নিশ্চয়, আৰু সেই বিশেষ মানুহজনকো লগ কৰাম নিশ্চয়। বলক। তো কিছু সংখ্যক শ্বুট হ'ল, ধুনীয়াকৈ হৈ গ'ল, আৰু লগভগ আপোনাৰ 40% কমপ্লিট, আৰু 60% কাম এতিয়াও বাকী আছে। আৰু তেতিয়া আপোনালোকক কৈছিলোঁ এজন বিশেষ ব্যক্তি আপোনালোকক লগ কৰাম আজি। আৰু এটা সময়ত এটা গীতে অসমত খলকনি সৃষ্টি কৰিছিলে, চেঁচা পৰি যাব নিদিবা। সেই গীতটিৰ অভিনেতা, বিশিষ্ট অভিনেতা আমাৰ অৰূপদাৰ লগত আছে। অৰূপদা, হাই, ভাল লাগিল আজি সকলোকে লগ পাই। খুব আমি বৰ্তমান শ্বুট কৰি আছোঁ সঁচাকৈ, আৰু এতিয়া আকৌ শ্বুট কৰিম। অলপ দেৰি পিছত আমি কিবা কিবি আৰু কাম আছে, সেইখিনি শ্বুট কৰিম। বৰ্তমান আমি কফি খাবলৈ বহিছোঁ। নিউজ নেষ্টৰ টীমটো কেনেকুৱা পালে? তাকেই মই নিউজ নেষ্টৰ টীমটোৰ সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ, আৰু মোৰ নিচিনা এজন সাধাৰণ নাট্যকৰ্মীক, অভিনেতাক সাধাৰণ অভিনেতাক মোক অসমবাসীৰ লগত মোক চিনাকি কৰাই দিয়াৰ কাৰণে মই বহুত নিউজ নেষ্টৰ সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ। ধন্যবাদ অৰূপদা। তো আপুনি দেখিলে মই ইমান সময়ৰ পৰা আপোনালোকক ছাছপেন্সত ৰাখিছিলোঁ, বিশিষ্ট অভিনেতা গৈ এতিয়া ফাইনেলি আপোনালোকে লগ পালে অৰূপদাক। যথেষ্ট ভাল লাগিলে কাম কৰি তেখেতৰ লগত। একদম ফ্ৰীলি মানে চব ফালৰ পৰা কামবিলাক কৰিবলৈ সহজ হয় তেনেকুৱা হ'লে। আৰু চাওঁ আগলৈ আৰু কি হয়, গতিকে চাই থাকক ভিডিঅ'টো, আগলৈ কি হয়। বৰ্তমান ৰেকৰ্ডিং কৰিব ল'ম, আৰু অলপ পাছত এতিয়া চাহ কফি কিবা এটা খাই লওঁ। আৰু অৰূপদাই কিবা ক'ব? এইটো আচ্ছা, বহুত টাইম শ্বুট কৰিলোঁ আমি, ভাল লাগিল শ্বুট কৰি। এতিয়া আমি কফি খাবলৈ আহিছোঁ। কফি খাম, পানী খাম, খাম। দেখুৱাই থাকিবি নেকি কি খাম?
এতিয়া প্ৰীতিবা ৰেডি শ্বুটৰ কাৰণে প্ৰীতিবা বা কেতিয়াবা হ'লো মই তোৰ মাজে মাজে কৈ দিওঁ আৰু ব্লগ নেকি ব্লগ এইটো ব্লগৰ কাৰণে কোৱা কি ক'বা কেনেকুৱা খুব ৰ'দ দিছে এতিয়া আমি ইণ্টাৰভিউটো ল'ম আৰু অলপ পাছত সিমানেই দাদা এক্সাইটেড বহুত এক্সাইটেড খুব টেলেণ্টেড মানুহৰ লগত কাম কৰি আছোঁ চব ভাল লাগিছে প্ৰীতি বহুত আগৰ পৰা পাই আছিলোঁ প্ৰীতিক কিন্তু ইমান ধুনীয়া এংকৰ কৰে ইমান ধুনীয়া ইণ্টাৰভিউ লয় সঁচাকৈ খুব ভাল লাগিছে আৰু বৰ্তমান শ্বুট শেষ হৈছে কমপ্লিট বৰ্তমান শ্বুট আৰু বাবুদা আছে বাবুদা কেনে লাগিলে ফটো শ্বুট হৈছে বহুত আৰু এটা সুন্দৰ খবৰ আৰু প্ৰত্যেক সময় আগতে আমাৰ দাদাও আহি পাইছে আকৌ দেখা পাইছে আজি ভ্লগত কিবা ক'ব কি ক'ম সুন্দৰ খুব সুন্দৰকৈ আমাৰ শ্বুটিং শেষ হ'ল তো সকলোকে এটাই অনুৰোধ যে আৰফান ব্লগ সকলোৱে উপভোগ কৰক লগতে নিউজ নেক্সট লগতে নিউজ নেক্সট ফেচবুকত যাই আপোনালোকে চাৰ্চ কৰক আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰক থেংক ইউ তো দেখিলে আপোনালোকে শ্বুট সুন্দৰকৈ হৈ গ'ল কিছু ফুটেজ আপোনালোকক দেখালোঁ শ্বুটিঙৰ আৰু এইফালে ফটোশ্বুট চলি আছে এইফালে প্ৰীতিয়ে ফটোশ্বুট কৰি আছে অৰূপ দাক চলি আছে আৰু এনেকৈ আৰু এতিয়া ওলাই যাম ইয়াৰ পৰা তো শ্বুট ফাইনেলি শেষ হ'ল আৰু বৰ্তমান ইণ্টাৰভিউ লৈ আমি বৰ্তমান ওলাই আহিলোঁ লোকেশ্যনৰ পৰা এতিয়া গৈ আছোঁ অফিচলৈ অফিচত অকণমান ভোজনৰ আয়োজন কৰা হৈছে গতিকে সেইখিনি কৰি আকৌ ইভিনিঙত বহিবই লাগিব ইয়াতে দাদা আছে দাদা আমি একেলগে ওলাই আহিলোঁ চ' এতিয়া যাওঁ অফিচলৈ কি হয় আৰু আপোনালোকে আশা কৰোঁ ভিডিঅ'টো ভাল পালে যদি ভাল পায় ভিডিঅ'টো লাইক কৰক আৰু কিবা যদি মতামত দিব বিচাৰে তেতিয়াহ'লে কমেণ্ট বক্স আপোনালোকৰ বাবে সদায় খোলা আছে কমেণ্ট বক্সত যাই পেলাই ক'ব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আজি যিটো ইণ্টাৰভিউ হ'ল সেই ইণ্টাৰভিউটোৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে যাই চাব পাৰে অৰূপ দাৰ লগত খুব সুন্দৰ এটা ইণ্টাৰভিউ হৈছে তেখেতৰ জীৱনৰ ওপৰত বহুখিনি কথাই তেখেতে ক'লে গতিকে যাওক ফেচবুকত নিউজ নেক্সট চেনেলটো লাইক কৰক পেজটো লাইক কৰক আৰু ইউটিউবৰ লিংকটো মই দি দিম ইউটিউবত যাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিলৈ ইমানতে সামৰিছোঁ আগন্তুক দিনত আৰু নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ এইফালে দিগন্ত দাই কিবা কয় শেষত এটা কথাই ক'ব বিচাৰোঁ আৱেগত কেতিয়াও বিবেক বিক্ৰী নকৰিব ধন্যবাদ সুন্দৰ কথা সুন্দৰ লাইন এটা ক'লে আৰু নিশ্চয় আপোনালোকে বুজি পাইছে কি ক'ব বিচাৰিছে গতিকে এনেকৈ ভিডিঅ'বিলাক আমি আগুৱাই লৈ যাম পিছলৈ গতিকে চাই থাকক অৰফান ব্লগ